গাইজ গুড ইভিনিং মই মানে বজাৰ হাতৰ কৰি আহি এয়া কিচেন ৰুমত ৰন্ধা বঢ়াত লাগিছোঁ আৰু আপোনালোকে যদি মই নতুনকৈ ব্লগটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সদায় মোক ছাপোৰ্ট কৰিব। এতিয়াই মই বনাই আছোঁ মিছিলা মাছ মছলা মানে আদা নহৰু দিছোঁ আৰু পিঁয়াজ এনেকৈ লৰাই দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে। এই মিছিলা মাছ এনেকৈ থৈছোঁ চাওক আৰু ইপিনে তেল গৰম হ'ব দিছোঁ। এয়া মিছিলা মাছ, ইয়াতে হালধি আৰু জিৰা পাউডাৰ এনেকৈ মিলাই পেলাই ধুনীয়াকৈ মিক্স কৰি এনেকৈ থৈ দিছোঁ আৰু এইখিনি পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ আদা নহৰু দি পেলাই। আৰু ইয়াতে তেল গৰম কৰিব দিছোঁ। ইয়াতে মই বনাম, ইয়াতে পানীলাও বনাম। পানীলাও মিছিলা মাছখিনি ঢালি দিলোঁ, মই এয়া ঢালি দিলোঁ, লৰাই দিছোঁ। এয়া চাওক আপোনালোকে মিছিলা মাছ হয়, এয়া ধুনীয়াকৈ বনাওঁ, বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ বনাই খাবচোন ঘৰতে। এয়া এইটো সাগৰীয়া মিছিলা মাছ হয় মুম্বাই। মই এদিন আপোনালোকৰ মাছৰ বজাৰ দেখাম, মাছবিলাক ক'ত মাৰিবলৈ গৈ মানুহে মাছ ধৰি ক'ত কি কেনেকৈ কৰে, ক'ত সাপ্লাই দিয়ে আৰু মাছ কেনেকৈ শুকাই থৈ দিয়ে, আপোনালোকক মই এদিন এটা ব্লগত সকলো দেখাম। আৰু চাই থাকিলে হ'ল মোৰ ব্লগবোৰ, আপোনালোকক মই গোটেই অলপ অলপকৈ চবখিনি দেখাই ল'ম। ইয়াতে পানীলাও দিলোঁ, মই পানীলাও দি পেলাই লৰাই আছোঁ নহয়, লৰাই আৰু শাক ভাজিম মই। এয়া শাক ভাজিব লাগিব, ধুনীয়া ফ্ৰেছ হয় খুতুৰা শাক, বজাৰত পাইছিলোঁ। ধুনীয়াকৈ বনাই খাম আৰু দেখাই আছোঁ, আপোনালোকে চাই থাকক দেই। এয়া পানীলাও আৰু মিছিলা মাছ চাওক। এয়া এতিয়া মই নিমখ দিম, সোৱাদ অনুসৰি নিমখ দিব লাগিব, আপোনালোকে যিমান খায় নিমখ দিয়ে গ'ল। এতিয়া হালধি দিছোঁ, হালধি দিয়া গ'ল। মাছটো ৰেডি। ইয়াতে মাছ, ইয়াতে হৈছে পানীলাও আৰু ইয়াত হৈছে ভাত। আজি মই কুকাৰত ভাত বনোৱা নাই, ডেস্কিত বনাইছোঁ। ডেস্কিত ভাত বনাই হ'লে যদি পেটত গেছ হয় তেতিয়াহ'লে গেছ ভাল হয়, পেটৰ গেছটো ভাল হয়। সেইকাৰণে মই ডেস্কিত বনাইছোঁ ভাত আৰু শাক ৰেডি কৰিছোঁ। এয়া ভাত হোৱাৰ পাছত মই শাকটো বহাই দিম গৰম গৰম খাবৰ কাৰণে। এয়া পানীলাওখিনিত মই এতিয়া এটা বস্তু দিম, এই দালি দিম। এয়া মচুৰ দাইল ধুই লৈছোঁ ধুনীয়াকৈ, ইয়াতে দি দিছোঁ। চাওক, মোৰ মিষ্টাৰে ভাল পায় এনেকৈ মানে দালি অলপ দিব দিছে, সেইকাৰণে মই দালি দিলোঁ, খাব ভাল লাগে। এয়া পানী দিছোঁ আৰু পানী দিওঁ অলপমান। খাবলৈ টেষ্টি হয়, আপোনালোকে এদিন এনেকৈ বনাই খাবচোন, বহুত টেষ্টি পাব। খোৱাৰ পাছত দেখাই মোৰ মিছিলা মাছখিনি চাওকচোন। এয়া
পানীটো কমিব লাগিব, কমিলেই ভাল হ'ব, খাবলৈ ভাল হ'ব। মানে মোৰ মিষ্টাৰে কৈছে শুকান ভাজি বনাবা মাছখিনি, মিছলা মাছ, তো মই শুকান ভাজিয়ে বনাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ ছাপোৰ্ট কৰিব আৰু সদায় মোৰ চেনেলটো লাইক কৰি দিব, কাৰণ লাইক মাৰিলে মোৰো ভাল লাগে দিয়কচোন ভিডিঅ' বনাই কিনে। এয়া ল'ৰা ছোৱালীক বাহিৰত পঠালোঁ, গৰম আছে যে সেইকাৰণে বাহিৰত গ'ল। এতিয়া মোৰ কামখিনি হ'ব, হৈ মেলি খাম আৰু ভাত। আপোনালোকক মই এটা ব্লগত মাছৰ বজাৰ দেখাম, আৰু সাগৰত গৈ মানুহবিলাক যেনেকৈ মূৰত পাচি লৈ লৈ মাছবোৰ আনিব যায়, জাহাজত উঠি পেলাই একদম মাছ সাগৰলৈকে গৈ মাছ ধৰিব গৈ, মই দেখিছোঁ। কিন্তু আপোনালোকক মই এদিন দেখাম, চাই থাকিব মোৰ ব্লগবোৰ। মই মিষ্টাৰক লগ কৰিছোঁ যে এদিন আমি মাছ য'ত ধৰে ন তাত যাব লাগিব, আপুনি মোক লৈ যাব। তো মোক মিষ্টাৰে কৈছে লৈ যাম বুলি, এদিন আপোনালোকক মই দেখাম দে, চাই থাকক। হেল্ল' গাইজ, এয়া মোৰ ভাজা ৰেডি, এয়া চাওকচোন, এয়া ভাজা ৰেডি হৈ গ'ল। এয়া চাওক, মিছলা ভাজা হৈ গ'ল। এইটো মিছলা মাছ হয়, মিছলা মাছ। এয়া দেখাত ডাঙৰ হয়, যেতিয়াই হেৰি থাকিব মানে ডাঙৰ দেখে মানে বিক্ৰী কৰোঁতে, আৰু ভাজতে সৰু হৈ যায়। এনেকৈ হৈ গ'ল ভাজা মোৰ। আৰু পানীলাও ষ্টাৰ্ট হৈছে বনাব হ'বৰ কাৰণে, দালি দিছোঁ, পানীলাও, আৰু ইয়াত ভাত, আৰু ইয়াত শাক ভাজি। হেল্ল' গাইজ, এয়া মই কেৰাহী পাতি দিছোঁ, কেৰাহী গৰম হৈছে। গৰম হোৱাৰ পাছত মই তেল ঢালি দিম। ইয়াত তেল দিছোঁ, ইয়াতে মই শাক দিম, খুতুৰা শাক আৰু আলু। মানে বজাৰত যাওঁতে ইমান ধুনীয়া ফ্ৰেছ হেৰি শাক দেখিলোঁ, দেখা পাই মানে মনটো নৰলে, আৰু যে খাবলৈ মন গ'ল, আনি দিলোঁ। এতিয়া চব মোৰ ৰেডি, এতিয়া চব হৈ গ'ল। এতিয়া মই তেলটো গৰম হৈ গৈছে, এয়া চাওক তেল গৰম হৈছে। পিঁয়াজ দিছোঁ, পিঁয়াজ দিলোঁ, পিঁয়াজটো ব্ৰাউন কালাৰ হ'ব লাগিব, ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই শাক দিম, শাকখিনি দিলোঁ। গাইজ, মই এয়া শাক ভাজি নিমখ দিম, সোৱাদ অনুসৰি নিমখ দিম। এয়া নিমখ দিছোঁ, আৰু এতিয়া হালধি দিম। খাবলৈ টেষ্টি হয়, মই খাওঁৱেই শাক ভাজিটো, বহুত মোৰ প্ৰিয় হয় আৰু বহুত ভাল লাগে। আপোনালোকে খাব এনেকৈ ভাজি পেলাই। এয়া শাকটো এনেকৈ লৰাই দিম। মোৰ ভাত হৈ গ'ল, ভাত হৈছে, তাৰপিছত দালি হৈছে বন্ধ কৰি মিঠে, আৰু মিছলা মাছ ভাজি হৈ গ'ল, শাক ভাজিও এতিয়া আদা জালু হেৰি দিছোঁ, নিমখ আৰু হালধি দিছোঁ, অলপ ভাজি হৈ যাব। বেছিকৈ নিসিজাওঁ, এই শাকটো বেছিকৈ ভাজিলে ভাল নালাগে। হেল্ল' গাইজ, মোৰ এই ভাত ৰন্ধা হৈ গ'ল, ভাত, দালি, শাক ভাজি, আৰু এইপিনে মিছলা মাছ, দালি, পানীলাও ভাজিছিলোঁ একেলগে কৰি, আৰু ধুনীয়াকৈ হৈ গ'ল ভাত আঞ্জা বনাই। এতিয়া বাজিছে 8:40 হৈছে, এয়া চাওক। তাৰপিছত আৰু মই ঘামি গৈছোঁ পূৰা, এতিয়া গা ধুবলৈ যাম, গা চা ধুই মেলি ফ্ৰেছ হৈ ভাত খাম।
এতিয়া আপোনালোকক বাই বাই কৈছোঁ আৰু বেছি দীঘলীয়া ব্লগটো নবনাওঁ আৰু সদায় চাব, ছাপোৰ্ট কৰিব। বাই বাই, গুড নাইট কৈছোঁ, যিহেতু মই এতিয়া ৰাতি হ'বই, শুবলৈ হ'ব অলপ দেৰিকৈ, সেইকাৰণে মই গুড নাইট কৈছোঁ আৰু ভালে থাকিব। টেক কেয়াৰ, বাই বাই।